উত্তৰ পূবত ৱাৰিপুৰ প্ৰথমটো ইলেক্ট্ৰনিক স্কুটিৰ ডিলাৰ মুকলি পাঞ্জাবাৰী বাঘৰবাৰীত মুকলি কৰা হয় ডিলাৰটো বেহৰবৰী আউটপোষ্টৰ অভিনেতা প্ৰীতম বৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই ডিলাৰটো মাত্ৰ ৪৪,০০০ টকাৰ পৰাই ডিলাৰটোত উপলব্ধ হ'ব ইলেক্ট্ৰনিক স্কুটি য'ত প্ৰয়োজন নহ'ব চালকৰ কোনো ধৰণৰ অনুজ্ঞাপত্ৰৰ সমান্তৰালকৈ স্কুটিসমূহ আৰু থাকিব বিভিন্ন ধৰণৰ সুবিধা ডিলাৰটোত সৰ্বমুঠ ৯টাকৈ মডেলৰ স্কুটি উপলব্ধ নমস্কাৰ প্ৰথমতে সকলো অসমবাসীলৈ নৱবৰ্ষ আৰু আগন্তুক আহি থকা মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আজি আহিছোঁ একচুৱেলি আমাৰ পাৰবিনৰ ফেমিলিৰে তেওঁলোকে আজি এখন ইলেক্ট্ৰিক স্কুটিৰ মানে ডিলাৰ এখন লৈছে ৱাৰিভ চ' আহি ভাল লাগিলে চাই আৰু তেওঁলোকৰ কথা এটা শুনি মই মানে বিৰাট আচৰিত যে 44ৰ পৰা তুমি ইয়াত স্কুটি পাই আছা য'ত তোমাৰ ১৭ টকা চাৰ্জিঙত হৈ যাব খৰচ কিমান কমি গ'ল লাইট ৱেইট বডিয়ে কোনো কষ্ট নাপায় ধুনীয়া তেওঁলোকৰ তেনেকুৱা আৰু বহুত ৯টামান মডেল আছে ন তোমালোকৰ আৰু তাৰে প্ৰায়ভাগ মডেলত তোমাৰ RC কৰিব নালাগে কোনো পাৰ্মিশ্যন ল'ব নালাগে বাকী যোনখিনি হাই স্পীড ড্ৰাইভিং লাইচেঞ্চো নালাগে বোলে কিমান সুবিধা খালি তাৰে ২-৩টা মডেল আছে যিটো মডেলত তোমাৰ এইখিনি প্ৰয়োজন হ'ব এইকেইটা হাই স্পীড মডেল আমাৰ দুচকীয়া বাহনৰ ৱাৰিভ ইলেক্ট্ৰিক যোনটো আমি CNF অথৰাইজ CNF লৈছোঁ আমাৰ অন্যান্য নৰ্থ ইষ্টত আমি প্ৰথম